বিজুলী বিভাগৰ আজব কাণ্ড। ৰঙিয়া মহকুমাৰ অন্তৰ্গত হেমদুল গাঁৱত দেখা গ'ল বিজুলী বিভাগৰ এক আজব কাণ্ড। বাসগৃহৰ ওপৰেদি যোগান ধৰিছে বিদ্যুতৰ পৰিবাহী তাঁৰ। বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপসংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। কেতিয়াবা তাঁতটো ছিঙি পৰিলে গোটাই ৪টা মানুহ মৰিব লাগিব আৰু এইটোৱে আছে আৰু বেলেগ কি হ'ব আৰু। বিজুলী খুঁটিসমূহৰ উচ্চতা প্ৰায় ১০-১২ ফুট মান হোৱাৰ ফলত পথটোৰে পথচাৰী অহা যোৱা কৰোঁতে গাত লাগু লাগু অৱস্থা। কিন্তু বিভাগীয় কৰ্তৃপক্ষ টোপনিত লালকাল। স্থানীয় ৰাইজে জনোৱা মতে বহুবাৰ বিজুলী বিভাগত অৱগত কৰিছে যদিও আজিলৈকে ব্যৱস্থা কৰাৰ কথা বাদেই ঠাইডোখৰত উপস্থিত নহ'ল কোনো এজন বিষয়া কৰ্মচাৰী। বাতৰি সম্প্ৰচাৰৰ পিছত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে বিজুলী বিভাগে সেয়া সময়ত লক্ষণীয় হ'ব। ৰঙিয়াৰ পৰা বিপুল কলিতাৰ প্ৰতিবেদন নৰ্থ ইষ্ট টাইম। বিদ্যুতৰ সমস্যাটো আমি কেতিয়াবাতো জনোৱা হৈছে, বহু অসুবিধা হৈছে, কাৰণ ৰাস্তাৰ মাজত আছে আপোনাৰ হাই পাৱাৰৰ খুঁটা। তাৰ উপৰি আপোনাৰ পোষ্টত যিখিনি ডিষ্টেঞ্চ থাকিব লাগে সেই ডিষ্টেঞ্চতকৈ অতি নিম্নতম ডিষ্টেঞ্চত ৰাখি থৈছে। তাৰবিলাক হালি আছে, মানুহৰ মাথাত চোঁচো অৱস্থা, বাঁহৰ খুঁটাদি ধৰি ৰাখি আছে আমাৰ ৰাইজে। বৰ্তমান আপুনি বিভাগীয় কৰ্তৃপক্ষক কিবা ক'ব বিচাৰে? জনোৱা হৈছিল বিভাগীয় কৰ্তৃপক্ষ আজিৰ পৰা এবছৰ আগতে যেতিয়া কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আৰু কোনো ধৰণৰ তেওঁলোকে চাবা ইয়ালৈকে অহা নাই। কেতিয়াবা গাড়ী এখন লৈ আহে, মানে লাইনত তাঁৰত মানে গাছ বা লাগি থকা বুলি চাব আহে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই পোষ্টৰ ক্ষেত্ৰত উঠোৱাত কোনো ধৰণৰ দায়িত্ব লোৱা নাই।